Hello guys, welcome the Cricket Super fans and blogs. So guys, আজি আমি আলোচনা কৰিম IPL 2019 ৰ বিষয়ে অৰ্থাৎ এইবাৰ IPL কোন কেইটা ষ্টেডিয়ামত হ'ব সেই সকলো বিষয়ে আলোচনা কৰিম। ফ্ৰেন্ডছ ভিডিও ষ্টাৰ্ট নকৰা আগতে আপোনালোকে IPL ফেন ক্লাবত জয়েন কৰিবলৈ হলে তলত দিয়া লাইক বটনটো প্ৰেছ কৰক লগতে চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰিব। আহক তেনেহলে দেৰি নকৰি আজিৰ ভিডিওটো ষ্টাৰ্ট কৰো। ফ্ৰেন্ডছ প্ৰতি বছৰে চলি অহা IPL টুৰ্নামেণ্ট অৰ্থাৎ ক্ৰিকেট মেচ অনুষ্ঠিত হয়। যোৱাবাৰ IPL মেচ লোকসভা নিৰ্বাচনৰ বাবে মেচবোৰ নিজৰ ঘৰুৱা ষ্টেডিয়ামত হৈছিল, কিন্তু 2017 চনত কিংছ 11 পাঞ্জাব দলৰ ঘৰুৱা ষ্টেডিয়াম আছিল ইন্দোৰ অৰ্থাৎ মধ্যপ্ৰদেশৰ এটা ষ্টেডিয়াম। তেনেদৰে এইবাৰ IPLত অৰ্থাৎ IPLত 2020 কলকাতা নাইট ৰাইডাৰ ঘৰুৱা ষ্টেডিয়াম হ'ব গুৱাহাটী অৱস্থিত বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়াম। 2020 চনৰ হ'বলগীয়া KKR দলৰ কেইখনমান মেচ গুৱাহাটীত হ'ব। অসমৰ IPL ফেন্সৰ বাবে সুখবৰ অৰ্থাৎ IPL মেচ বাস্তৱত দেখাৰ পৰা বঞ্চিত হ'বলগীয়া অসমৰ ৰাইজৰ বাবে সুখবৰ। এতিয়া কলকাতাৰ বিৰুদ্ধে মেচ অন্য দলে খেলিলে গুৱাহাটীত অনুষ্ঠিত হ'ব। 8খন টিমৰ ভিতৰত যিকোনো 5খন টিমৰ বিৰুদ্ধে কলকাতাৰ হোম গ্ৰাউণ্ড হ'ব গুৱাহাটী বৰ্ষাপাৰা ষ্টেডিয়াম অৰ্থাৎ ডক্টৰ ভূপেন হাজৰিকা ষ্টেডিয়াম। আৰু এই ষ্টেডিয়ামত 5খন মেচ গুৱাহাটীত অনুষ্ঠিত হ'ব আৰু 5খন মেচ ইডেন গাৰ্ডেনত ইণ্টাৰনেশ্যনেল ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হ'ব। যিসকল IPL ফেন্স হয় বা যিসকলে IPL মেচ এইবাৰ গুৱাহাটীত হোৱাটো ভাল হ'ব বুলি ভাবে তেনেহ'লে ভিডিঅ'টো লাইক কৰিবলৈ নাপাহৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিব। পাৰিলে অলপ বেছি শ্বেয়াৰ কৰি দিব যাতে অসমৰ চুকে কোণে সকলো মানুহে অৰ্থাৎ IPL ফেন্সবোৰে গম পায়। ফ্ৰেন্ডছ আপোনালোকক লগ পাম আমাৰ অন্য এটি ভিডিঅ'লৈ। এতিয়ালৈ বাই বাই। জয় আই অসম, জয় হিন্দ, বন্দে মাতৰম। থেংকছ ফৰ ৱাচিং। Honestly